হেল্ল' গাইছ, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। আৰু গাইছ, আপোনালোকে জানে চাগেনে আমাৰ ডিম্পু দা আৰু বিকাশ দা আৰু হিমান্ত মামা সকলোৱে আজিকালি ছোৱালী হৈ গ'ল। হয়, ঠিকই শুনিছে, একদম ছোৱালী হৈ গৈছে বিন্দাছ। এনেকৈ কিন্তু তামাম কিউট লাগছে গাইজ। ভিডিঅ'খন অলপ দেখাই আছোঁ, তো ভিডিঅ'খন কণ্টিনিউ কৰি থাকক। কেনেকৈ কি হৈছে মই গোটেই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাই থাকিম। ইনষ্টাগ্ৰামত ৰিল চাওঁতে চাওঁতে খপতকৈ আহি গ'ল ডিম্পু দাৰ এখন ছোৱালী ভিডিঅ'। চাই কেনে ভাবোঁ, সেইটোতো ডিম্পু দা চাগে, সেইটো কি কৰিছে ইয়াতে? এনে কিন্তু তামাম কিউট লাগছে। আৰু অলৰেডি ডিম্পু দাই নহয়, আমাৰ হিমান্ত মামাও তাতে ছোৱালী হৈ গৈছে। পুৰা বিন্দাছ লাগছে, কিউট লাগছে। কিন্তু হিমান্ত মামাই বুলি নহয়, আৰু এনেকুৱা বহুত আছে। বিকাশ দা আছে, বিকাশ দা অলৰেডি বুলি নহয়, বলিউডৰ কিং খান অৰ্থাৎ শাহৰুখ খানো এই ছোৱালী হৈ গৈছে। মই গোটেই ভিডিঅ' আপোনালোকক অলপ দেখাই আছোঁ গাইছ। আপোনালোকে স্কিপ নকৰাকৈ ভালকৈ চাই থাকিব, তেনে মজাখন ল'ব পাৰিব গাইছ। এনেই গাইছ, ডিম্পু দা আৰু বিকাশ দাক বেছিকৈ ইমান বহুত কিউট লাগছে না গাইছ। ছোৱালী হ'লে মই আগতে প্ৰপ'জ কৰিলোঁ হয় তহঁতক। কিয় বাৰু আমাৰ ডিম্পু দা ছোৱালী হৈ গ'ল? কিয় বাৰু আমাৰ হিমান্ত মামা ছোৱালী হৈ গ'ল? কিয় বাৰু আমাৰ বিকাশ দা ছোৱালী হৈ গ'ল? সকলোৱে কিছু মই এই ভিডিঅ'টোৰ জৰিয়তে কৈ আছোঁ। আৰু ভিডিঅ'খন যদি ভাল লাগে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব, কমেণ্ট কৰি একদম ফালি দিবা গাই। কিছু থাৰ্ড ৱেবছাইটৰ মানুহকেইটা কি কৰিছে চাগে, সেই ডিম্পুদাৰ ভইচ, ডিম্পুদাৰ ফেচখন লৈ খানে বেলেগ এটা ছোৱালীৰ লগত একদম ফেচ ৰিয়েল কৰি খানে সেই ফেচটো খানে লগাই দিছে। একদম ফেচ টু ফেচ কনভাৰ্ট কৰি দিলে সেই ফেচটোৰ লগত একদম মিলি যায় গাইজ। চাওঁতে আপোনাৰ এখন মানে আপোনাৰ ফেচখন লৈ কেনে যদি কোনো এটা ছোৱালীৰ লগত মানে ফিক্স কৰি দিয়ে, সেইটো গম পোৱা নাযাব, আপুনি এখন চল হৈ যাব। তো সেইটো কেনেকৈ মিলাই দিছে থাৰ্ড ৱেবছাইটে মানুহ। মোৰ হিচাপত এটা কৰিব নালাগিছিল। ইমান এখন সন্মানীয় মানুহকেইটাৰ লগত এনেকুৱা এটা কৰা বেয়া হৈছে মোৰ চাগে। আৰু ছ'চিয়েল মিডিয়া আজিকালি ইমানে বেয়া হৈ গ'ব হৈছে, একদম এনেকুৱা বেয়া হ'বলৈ ধৰি আছে। মানুহক সন্মানীয় মানুহকেইটাক লৈ একদম জাকত জলিকীয়া তৈ হৈ থাকে। একদম এনেকুৱা লেভেলত হ'ব পাৰেনে মানুহকেইটা? কি কৰি আছে? ডিম্পু দা এখন সন্মানীয় মানুহজনক, হিমান্ত মামাজনক কেনেকুৱা ছোৱালী বনাই দিছে। মানুহে চাই কেনে কি এটা বেয়া লজ্জাখন কৰি ল'ব পাৰে সেই। কিন্তু গাইজ, কিয় বা মানুহে এনেকুৱা কৰে? তো এটা ভিউজৰ কাৰণত মানুহে চাগে ইমানে একদম মানে ইমানে নিষ্পতলৈ নামি আহিছে আজিকালি গাইজ। কি কওঁ আৰু, এনেকুৱা মানুহক লৈ কেনে কোনো মন্তব্য দিবাহে নোখোজোহে মই।